নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেল লাৰ্ণিং কৰ্ণাৰ আছামলৈ। মই শাহানা। আপোনালোকে মোৰ চেনেলৰ জৰিয়তে চাব পাৰিব CTET, আছাম টেট আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত জড়িত বিভিন্ন বিষয়বস্তুসমূহ তথা তাৰ প্ৰশ্ন তথা প্ৰশ্নৰ সমাধানসমূহ। গতিকে বন্ধু বান্ধৱীসকল, মোৰ চেনেল আপোনালোকে চাবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'ৰ প্ৰথম থাম্বনেইলতে দেখিছে যে মই 2012 চনত টেট উত্তীৰ্ণ হৈছিলোঁ আৰু মই 100 নম্বৰ পাইছিলোঁ। কিদৰে 100 নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ সেয়া ক'বলৈ মই ওলাইছোঁ। 2012 চনত মই কোনো পাব্লিকেশ্যনৰ কিতাপৰ হেল্প নোলোৱাকৈ উত্তীৰ্ণ হৈছিলোঁ। আজিকালি যেনেদৰে বহুত বেলেগ বেলেগ পাব্লিকেশ্যনে বেলেগ বেলেগ কিতাপ উলিয়াইছে, বাট মই কোনো কিতাপ কিনা নাছিলোঁ। মই তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। চ' মোৰ ইমান সময় নাছিলে। তথাপি মই প্ৰায় 40 দিন আগতে, পৰীক্ষাৰ 40 দিন আগতে মই তাৰ প্ৰস্তুতি লৈছিলোঁ আৰু সেই প্ৰস্তুতি আছিল মই BEdৰ কিছু কিতাপ, এডুকেশ্যনৰ লগত জড়িত। যিহেতু মই বিজ্ঞান বিভাগৰ ছাত্ৰী আছিলোঁ, সেয়ে মই এডুকেশ্যনৰ লগত জড়িত চাইল্ড পেডাগগীৰ কাৰণে এডুকেশ্যনৰ কিতাপবিলাক অলপ পঢ়িছিলোঁ। আৰু পৰিৱেশ বিশেষ তেতিয়া আমাৰ ডিগ্ৰীটো পৰিৱেশ কিতাপ আছিল। মই সেইকাৰণে মোৰ কলেজৰ লাইব্ৰেৰীত গৈ মই পৰিৱেশৰ কিছুমান কিতাপ পৰিৱেশৰ কাৰণে পঢ়ি লৈছিলোঁ, EVSৰ পাৰ্ট 2ৰ কাৰণে। আৰু যিহেতু মই বিজ্ঞান বিভাগৰ ছাত্ৰ, গতিকে মোৰ বিজ্ঞান আৰু মেথছৰ লগত অলপ টাচটো এনেই আছিল। আৰু ইংৰাজীৰ কাৰণে মই হাইস্কুলৰ ME স্কুলৰ কিছুমান ইংৰাজী ব্যাকৰণ কিতাপ বৰ সহায় লৈছিলোঁ। আৰু তেনেকৈ মই 40 দিন আগৰ পৰা প্ৰস্তুতি লৈছিলোঁ আৰু পৰীক্ষাত বহি উত্তীৰ্ণ হৈছিলোঁ আৰু 100 নম্বৰ পাইছিলোঁ। কিন্তু অকল মই সেই কিতাপ পঢ়িয়ে উত্তীৰ্ণ হৈছিলোঁ নেকি? আপোনালোকে ভাবিছে হয়তো যে মই অকল কিতাপ পঢ়িয়ে উত্তীৰ্ণ হৈছোঁ। মই অকল কিতাপ পঢ়ি আপুনি সেইখিনি জানি থ'লে নহ'ব। আপুনি আচল কথাটো হৈছে আপুনি কিতাপো পঢ়িব লাগিব, তাৰ লগে লগে প্ৰেক্টিছো কৰিব লাগিব। মই তেতিয়াৰ সময়ত 2012 চনত ইমান প্ৰেক্টিচ পেপাৰো ওলোৱা নাছিল, বাট মই নিজেই কিছুমান প্ৰেক্টিচ কুৱেশ্যন মই নিজে বনাই লৈছিলোঁ আৰু বনাই মই প্ৰেক্টিচ কৰিছিলোঁ যে মই কিমান সময়ত কিমানটা প্ৰশ্ন কৰিব পাৰোঁ, নাইবা কিমানখিনি মই তেনেকুৱা অবজেক্টিভ টাইপ কুৱেশ্যন কেনেকৈ কৰিব পৰা যায়, সেইবাবে মই কিছু চেষ্টা কৰিছিলোঁ নিজে বনাই পঢ়িবলৈ। গতিকে আপুনি বন্ধু বান্ধৱীসকল, আপোনালোকে যদি টেটত পৰীক্ষাত বহিব খুজিছে আৰু উত্তীৰ্ণ হ'ব খুজিছে, গতিকে আপোনালোকে অকল কিতাপ পঢ়িয়েই যে পাছ কৰি ল'ব, মই কোৱা নাই যে আপুনি পাছ নকৰিব, উত্তীৰ্ণ হ'ব পাৰিব। কিন্তু হয়তো ভাল নম্বৰ পাবলৈ হ'লে আপুনি কিতাপৰ সহায় আৰু নিজে প্ৰেক্টিচ যিটো সেইটো আপুনি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। আৰু প্ৰেক্টিচটোৱে হৈছে অধ্যয়নৰ লগে লগে প্ৰেক্টিচটো সিমানেই ইম্পৰ্টেণ্ট। গতিকে আপুনি যদি মোৰ আজি এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ', আৰু আপোনালোকে যদি মোৰ লগত ইউটিউব অনলাইনত প্ৰস্তুতি চলাব বিচাৰিছে, আছাম টেটৰ বিষয়ে নাইবা CTETৰ কাৰণে যদি প্ৰস্তুতি চলাব বিচাৰিছে, গতিকে তেন্তে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে মোৰ লগত মই মোৰ ভিডিঅ'ত সদায় মোৰ চেনেলত ভিডিঅ' দি থাকিম আৰু আপোনালোকে মোৰ বিভিন্ন ধৰণৰ বিষয়বস্তু মই চাব পাৰিব। আৰু যি ধৰণৰ কমেণ্টত আপোনালোকে যি ধৰণৰ ভিডিঅ'ৰ কাৰণে ৰিকুৱেষ্ট কৰিব, মই নিশ্চয় চেষ্টা কৰিম সেই তেনেকুৱা ভিডিঅ' লৈ আহিবলৈ। গতিকে আজিলৈ মোৰ ইমানেই, ধন্যবাদ।